নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে মই ভগ্নাংশৰ পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিছোঁ। আপোনালোকে চাব বিচাৰিলে আমাৰ চেনেলটিৰ যোগেদি চাব পাৰিব। আজি আমি এই ভগ্নাংশৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ আৰু আটাইতকৈ সৰু ভগ্নাংশ কেইটা আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ এবি ইউবিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰে কিছুমান কুৱেশ্যন কেইটা আগৰ এক্সামতো আহি গৈছে। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াত 1 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ, অৰ্থাৎ ইয়াত 4টা ভগ্নাংশ দিয়া আছে। এই 4টাৰ ভিতৰত কোনটো ডাঙৰ আমি উলিয়াব লাগিব। এই কুৱেশ্যনবোৰ আমি কেনেকৈ কৰিম, পোনপ্ৰথমে চাম ভগ্নাংশ কেইটাৰ পাৰ্থক্য অৰ্থাৎ ডিফাৰেন্স একে আছে নেকি। যেনেকৈ চোৱা তোমালোকে, এক মিনিট অলপ ডাঙৰ কৰি দিওঁ। ইয়াত চোৱা তোমালোকে 11 আৰু 12 আছে, ইয়াৰ পাৰ্থক্য কিমান আছে, 1 আছে। ঠিক এনেকৈ এতিয়া সেকেন্ড ভগ্নাংশ আছে কি 12 আৰু 13, ইয়াত পাৰ্থক্য কিমান আছে 1। ইয়াত 13 আৰু 14 আছে, ইয়াত পাৰ্থক্য কিমান 1। 14 আৰু 15 আছে, পাৰ্থক্য কি আছে 1। যদি পাৰ্থক্য যদি সংখ্যা কেইটাৰ পাৰ্থক্য যদি একেই হয়, সেম হয় বা একেই হয়, আৰু ভগ্নাংশটো তাৰপিছত চাব লাগিব আমি কি 2 নম্বৰত চাব লাগিব আমি ভগ্নাংশ কেইটা কি প্ৰকৃত ভগ্নাংশ নে অপ্ৰকৃত ভগ্নাংশ। 2 নম্বৰত কি চাম আমি ভগ্নাংশ কেইটা প্ৰকৃত নে অপ্ৰকৃত। মই পোনপ্ৰথমতে বুজাইছিলোঁ প্ৰকৃত ভগ্নাংশ কোনবোৰক কয়, যিবোৰ ভগ্নাংশৰ তলৰ কেইটা অৰ্থাৎ হৰ কেইটা কি ডাঙৰ থাকে। যেনেকৈ এইটো চোৱা 3/5, ইয়াৰ হৰ এই তলৰটো কি কয় হৰ আৰু ওপৰটো কি কয় লব। এইটো তলৰ সংখ্যাটো চোৱা কি ডাঙৰ আছে, তো এইটো কি হ'ব প্ৰকৃত ভগ্নাংশ। যেনেকৈ তুমি চোৱা ইয়াতে মই ইয়াতে লিখি দিলোঁ 3/2। ইয়াতে চোৱা তলৰটো কি আছে সৰু আছে, এইটো মানে তেনেহ'লে কি ভগ্নাংশ, এইটো অপ্ৰকৃত ভগ্নাংশ। নিশ্চয় বুজি পাইছা। এবাৰ চোৱা এইখিনি মই মুছি দিওঁ আগতে। এতিয়া চোৱা এই ভগ্নাংশ কেইটা কি হয়, ভগ্নাংশ কেইটা চোৱা তলৰ কেইটা কি ডাঙৰ আছে, 11/12 মানে কি তলৰটো ডাঙৰ। ইয়াতে চোৱা 12/13 আছে, এইটোৰ তলৰটো ডাঙৰ। 13/14 আছে, এইটোৰ তলৰ ডাঙৰ। 14/15 আছে, এইটোৰ কি তলৰটো ডাঙৰ। মানে কি এই ভগ্নাংশ কেইটা কি ভগ্নাংশ হয়, প্ৰকৃত ভগ্নাংশ। আৰু ইয়াৰ পাৰ্থক্য কিমান আছে, পাৰ্থক্যবিলাক কি একেই আছে, 1 কৰি আছে, চবতে একেই আছে পাৰ্থক্য। সো এতিয়া ইয়াৰ ডাঙৰ ভগ্নাংশটো কোনটো হ'ব, যিটো সংখ্যা অৰ্থাৎ ভগ্নাংশটো দেখাত ডাঙৰ সেইটোৱে ডাঙৰ ভগ্নাংশ হ'ব। ইয়াতে চোৱা তোমালোকে ডাঙৰ ভগ্নাংশ কোনটো দেখা পাইছা, এইটো 14/15 দেখা পাইছা, তো এইটোৱে কি ডাঙৰ ভগ্নাংশ হ'ব। এইটো অপশ্যন এইটো ইয়াৰ ৰাইট হ'ব। আৰু যদি সৰু কয়, সৰু কোনটো হ'ব, দেখাত সৰু কোনটো আছে, এইটো সৰু আছে, এইটো সৰু। নিশ্চয় বুজি পাইছা। এবাৰ নেক্সট কুৱেশ্যনটো কৰিম। নেক্সট কুৱেশ্যনত চোৱা ইয়াতে চাব পাৰা তোমালোকে, ইয়াৰ ডিফাৰেন্স কেইটা চাম, আকৌ ডিফাৰেন্স চাম, পাৰ্থক্য চাম। 4, 4 আৰু 5 আছে, পাৰ্থক্য কিমান 1 আছে। 5 আৰু 6 1 আছে, 6 আৰু 7 1, 7 আৰু 8 1 আছে। আৰু অলপ কি দিছে ন্যূনতম মানৰ ভগ্নাংশ মানে আটাইতকৈ সৰু ভগ্নাংশ। আৰু এতিয়া চোৱা ভগ্নাংশ কেইটা প্ৰকৃত হয় না অপ্ৰকৃত ভগ্নাংশ হয়। চোৱা তলৰ কেইটা চবতে কি ডাঙৰ কৰি আছে, তো এইটো কি প্ৰকৃত ভগ্নাংশ। তেনেহ'লে যিটো দেখাত ডাঙৰে হ'ব সেইটোৱে ডাঙৰ হ'ব, আৰু যিটো দেখাত সৰু সেইটোৱে সৰু হ'ব। কিন্তু আমাৰ ওলাব কি দিছে ন্যূনতম মানে কি সৰু ভগ্নাংশ ওলাব দিছে। ইয়াত দেখাত সৰু কোনটো আছে, এইটো 4/5। সো ৰাইট এনচাৰটো হ'ব কি অপশ্যন এ 4/5 ইয়াৰ ৰাইট এনচাৰ হ'ব। একেবাৰে সহজ এই কুৱেশ্যন কেইটা। এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 3। চাব পাৰা তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ। এবাৰ এই কুৱেশ্যনটো কি ডাইৰেক্ট এবাৰ অপশ্যন হিচাপে দিছে, ভগ্নাংশ কেইটা দিয়া নাই, ডাইৰেক্ট অপশ্যন হিচাপে দিছে। এবাৰ চাব পাৰে 5 আৰু 7 মাজত পাৰ্থক্য কিমান আছে 2। 9 আৰু 11 পাৰ্থক্য কিমান, 11 পৰা 9 গ'লে 2। 3 আৰু 5 পাৰ্থক্য 2। 15 16 17 তো পাৰ্থক্য কিমান 2। চবতে 2 পাৰ্থক্য আছে, পাৰ্থক্য মানে কি সমানে আছে পাৰ্থক্য। আৰু ইয়াত কি ভগ্নাংশ কেইটা কি চবতে চোৱা তলৰটো কি ডাঙৰ আছে, এতিয়াও ডাঙৰ, এতিয়াও ডাঙৰ, এতিয়াও ডাঙৰ। তো অলপ লাগে কি ডাঙৰ ভগ্নাংশ, দেখাত কোনটো ডাঙৰ আছে চবতে চোৱা, ইয়াতে 5 আছে, ইয়াতে 9 আছে, ইয়াতে 3 আছে, ইয়াতে 15 আছে। তো ডাঙৰ কোনটো আছে, এইটো অপশ্যন ডিটো ইয়াৰ কি ৰাইট এনচাৰ হ'ব। একেবাৰে দেখাৰ লগে লগে ক'ব পাৰিবা তোমালোকে। এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 4। তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ। ইয়াৰ চাম ডিফাৰেন্স কেইটা একেই আছে নে নাই। আগতে 8 পৰা 7 মানে কি 1 আছে পাৰ্থক্য। 7 6 1 আছে পাৰ্থক্য। 5 6 5 1 আছে, আৰু 5 4 1 আছে। পাৰ্থক্য কেইটা কি ইয়াতেও কি পাৰ্থক্য কেইটা কি একেই আছে।
পাৰ্থক্য কি একেই আছে। নেক্সট আমি চাম ভগ্নাংশটো প্ৰকৃত নে অপ্ৰকৃত ভগ্নাংশ। তলৰ কেইটা কি চোৱা এবাৰ 8 ওপৰত আছে, তলত কি আছে 7 আছে। তলৰটো কি সৰু আছে, ইয়াতেও চোৱা ওপৰত 7 আছে, তলত কি 6 আছে। তলৰ কেইটা কি হৰকেইটা কি সৰু আছে, আৰু তলৰ কেইটা সৰু থকা মানে এইটো কি, এইটো ভগ্নাংশটো কি অপ্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ নহয় দেই, এইটো কি অপ্ৰকৃত ভগ্নাংশ। যদি তলৰ কেইটা কি ডাঙৰ থাকে, এইটো 3/5 এইটো হ'লে কি হ'ব প্ৰকৃত ভগ্নাংশ, এইটো হ'ব তোমালোকৰ প্ৰকৃত ভগ্নাংশ। আৰু যদি এই বস্তুটো আমি উল্টাই দিওঁ 5/3 লিখি দিওঁ, এইটো কি হ'ব অপ্ৰকৃত হ'ব। তলৰটো সৰু মানে অপ্ৰকৃত ভগ্নাংশ। নিশ্চয় বুজি পাইছা। এতিয়া এই বস্তুটো মই আগতে মুছি লওঁ। এবাৰ চোৱা তোমালোকে নিশ্চয় বুজিছে প্ৰকৃত আৰু অপ্ৰকৃত। মই প্ৰথম পাৰ্টতো বুজাইছিলোঁ, এবাৰ মই সলভ কৰি দিম এইটো। চোৱা কি পাৰ্থক্যকেইটা চবতে একেই আছে, আৰু ভগ্নাংশটো কি অপ্ৰকৃত ভগ্নাংশ। যদি পাৰ্থক্য একে থাকে আৰু ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশ হয়, তেনেহ'লে ইয়াৰ যিটো দেখাত সৰু থাকে সেইটোৱে কি হ'ব ডাঙৰ ভগ্নাংশ হ'ব। ইয়াতে চোৱা তোমালোকে কি দিছে ডাঙৰ ভগ্নাংশ, অলপ কি দিছে ডাঙৰ ভগ্নাংশ, কিন্তু ইয়াত সৰু ভগ্নাংশটোৱে কি ইয়াৰ ৰাইট এনচাৰটো হ'ব। দেখাত সৰু কোনটো আছে ইয়াতে 5/4। চ' ৰাইট এনচাৰটো কি হ'ব ইয়াৰ 5/4। নিশ্চয় বুজি পাইছা। যদি অপ্ৰকৃত ভগ্নাংশ হয় আৰু ওলাব দিয়ে ডাঙৰ, তেনেহ'লে ডাঙৰ সৰুটোৱেই ভগ্নাংশটো ইয়াৰ কি হ'ব ডাঙৰ ভগ্নাংশ হ'ব। নিশ্চয় বুজি পাইছা। ইয়াৰ যদি তোমালোকক কয় সৰু ভগ্নাংশ কোনটো, সৰু ভগ্নাংশ যদি কয় কোনটো, ডাঙৰটো মই কৈ দিলোঁ ডাঙৰ ভগ্নাংশ কোনটো আছিল। ডাঙৰ ভগ্নাংশ হ'ল দেখাত যিটো সৰু যেন লাগে সেইটোৱে ডাঙৰ। সৰু দেখাত কোনটো আছে এইটো, তো সৰু ডাঙৰ কোনটো হ'ল 5/4। আৰু সৰুটো কোনটো হ'ব, সৰু সেইটো হ'ব যিটো দেখাত ডাঙৰে যেন লাগে। ডাঙৰ দেখাত কোনটো আছে 8/7। নিশ্চয় বুজি পাইছা, কাৰণ এইটো ভগ্নাংশকেইটা কি অপ্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ হ'লে দেখাত যিটো ডাঙৰ সেইটোৱে ডাঙৰ হ'লই, কিন্তু অপ্ৰকৃত ভগ্নাংশ হ'লে ডাঙৰ যিটো সেইটো কি আচলতে কি সেইটো কি হয় ভগ্নাংশটো সৰুটোহে হয়। নেক্সট কুৱেশ্যন নম্বৰ 5 চোৱা। ইয়াৰ ডিফাৰেঞ্চ কেইটা একেই আছে, কাৰণ 13, 14, 15 দুই ডিফাৰেঞ্চ, চবতে 2 কৰি আছে চাব পাৰা। এতিয়া চোৱা তোমালোকে ওলাব কি দিছে সৰু ভগ্নাংশ, আৰু ভগ্নাংশ কেইটা কি চবতে তলৰটো কেইটা কি সৰু আছে, মানে কি ভগ্নাংশ কেইটা কি অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ হ'লে কি সৰু যিটো ওলাব কি দিছে সৰু, দেখা যিটো সৰু হয় সেইটোৱে ডাঙৰে হয়, কিন্তু এবাৰ হয় না নহয়। এবাৰ এতিয়া ডাঙৰ যিটো ওলাব কি দিছে সৰু ওলাব দিছে, আমাৰ সৰু ভগ্নাংশ কোনটো হ'ব, সৰু মানে কি দেখাত যিটো ডাঙৰ হয়। ডাঙৰ দেখাত কোনটো আছে 17/19। তো অপশ্যন কি ৰাইট এনচাৰ হ'ব ইয়াত, অপশ্যন ডিটো ইয়াৰ ৰাইট হ'ব 17/19। নিশ্চয় বুজি পাইছা। যদি ইয়াত আমাক ক'ল হৈ ডাঙৰটো ওলাব দিলে, ডাঙৰ যদি ভগ্নাংশ ওলাব দিল হয় তেনেহ'লে কোনটো হ'ব, দেখাত যিটো সৰু সেইটোৱে ডাঙৰ। দেখাত সৰু কোনটো আছে ইয়াত আছে 7/5। ইয়াৰ ৰাইট এনচাৰ হ'ব 7/5। যদি ডাঙৰ ওলাব দিয়ে কোনটো হ'ব 7/5, আৰু সৰু ওলাব দিলে কোনটো হ'ব 17/19। নেক্সট কুৱেশ্যন। এবাৰ কুৱেশ্যনকেইটা কেনেকৈ আহিব, ইয়াৰ ডিফাৰেঞ্চ অৰ্থাৎ পাৰ্থক্যকেইটা কি বেলেগ বেলেগ থকা আহিব। ইয়াতে চাব পাৰা তোমালোকে 4 আৰু 5ৰ মাজত পাৰ্থক্য কিমান 1, 1 আৰু 3 মাজত পাৰ্থক্য কিমান 2, 6 আৰু 7ৰ মাজত পাৰ্থক্য 1, 5 আৰু 6ৰ মাজত পাৰ্থক্য 1। চ' পাৰ্থক্যকেইটা কি বেলেগ বেলেগ আছে। এতিয়া 1 থাকিলেও কি হ'ব, এতিয়া 2 আছে, তো পাৰ্থক্যকেইটা কি বেলেগ আছে। এতিয়া যদি পাৰ্থক্যকেইটা বেলেগ থাকে তেনেহ'লে এই কুৱেশ্যনকেইটা অলপ বেলেগ ধৰণে কৰিব লাগিব। এইকেইটাও সহজ, চাই লোৱা তোমালোকে। কি কৰিম তেতিয়া, যদি পাৰ্থক্যকেইটা বেলেগ বেলেগ থাকে তেতিয়া কি কৰিম, এই দুটাৰ পৰা পূৰণ কৰি দিম তলে উপৰে, আকৌ এই দুটা কি তলে উপৰে পূৰণ কৰি দিম, আকৌ এই দুটা কি তলে উপৰে পূৰণ কৰি দিম। 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 12 পাম। নিশ্চয় বুজি পাইছা। আৰু 5 আৰু 1 পূৰণ কৰিলে কিমান পাম 5 পাম। আমাৰ ওলাব কি দিছে ডাঙৰ ভগ্নাংশ ওলাব দিছে। তো এই দুটা ডাঙৰ কোনটো হ'ল 12টো ডাঙৰ, তো 1/3টো কি সৰুটো বাদ দিয়া, আমাৰ ওলাব কি দিছে ডাঙৰ, যেহেতু এইটো 1/3টো বাদ দিয়া। এবাৰ এই দুটাৰ পৰা ওলাম, চাম ডাঙৰ কোনটো। 6 × 6 কিমান হ'ব 36। এক মিনিট, কিমান হ'ব 36, আৰু 7 × 5 কিমান হ'ব 35। তো এইটো এই ভগ্নাংশটো তুমি বাদ দিয়া, আমাৰ কি ডাঙৰটোহে লাগে। তো চাম আমি কি কোনটো 1/3 থাকিল, আৰু এক মিনিট সরি 1/3 নহয় দে,
কোনটো ডাঙৰ ভগ্নাংশ হ'লে সেই দুটাত ইয়াতে হ'ল কোনটো 12 অৰ্থাৎ এইটো 4/5 চাম তাৰপিছত চাম কোনটো ইয়াতে 36 অৰ্থাৎ 6/7 টোৱে চাম তো এবাৰ এই দুটা পূৰণ কৰি চাম পূৰণ কৰিলে কোনটো কিমান হ'ব 7 4 গুণ 28 তাৰপিছত এইটো পূৰণ কৰিলে কিমান 5 6 গুণ 30 তো ডাঙৰ কোনটো হ'ল 6/7 টো ডাঙৰ হ'ব নিশ্চয় বুজি পাইছে ইয়াৰ পিছৰ কেইটাও কৰি দি আছো যদি বুজি পোৱা নাই ভিডিওটো স্কিপ কৰি আকৌ চাব ডাঙৰ কোনটো হ'ব 6/7 ইয়াৰ কি ডাঙৰ হ'ব এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 এইটো সেম তলৰ কোনটো ডাঙৰ ভগ্নাংশ ডাঙৰটোৱে চাব লাগিব দেই আমি সৰুটো নহয় ডাঙৰটো চাব লাগিব এই দুটা চোৱা আকৌ কি এই দুটা ভগ্নাংশ কেইটাকে পূৰণ কৰি দিম তলে উপৰে পূৰণ হ'ব 5 6 গুণ কিমান হ'ব 1 মিনিট কোনটা পূৰণ কৰি দিম এই দুটা 5 7 গুণ কিমান পাম আমি 35 আকৌ 6 * 4 কিমান পাম আমি 24 আমাৰ অলপ কি দিছে ডাঙৰ ভগ্নাংশ অলপ দিছে হয় না নহয় ডাঙৰ ভগ্নাংশ অলপ দিছে তো এবাৰ আমি কি ডাঙৰটোৱে ৰাখিম ইয়াত ডাঙৰ কোনটো 35 আৰু 24 এর ভিতৰত ডাঙৰ কোনটো 5/6 তো এইটো বাদ দিয়া এইটো কি আমি বাদ দিম এইখিনি কি এইটো আমি বাদ দিম এবাৰ চাম কোনটো এই দুটা 7 9 গুণ কিমান 63 আৰু 11 * 2 কিমান হ'ব 22 আমাৰ এই 63 আৰু 22 এর ভিতৰত ডাঙৰ কোনটো 63 তো আমি এইটো ভগ্নাংশ আমি বাদ দিম এবাৰ চাম কোনটো আমি 5/6 চাম 5/6 আৰু চাম 9/11 এবাৰ এই দুটা পূৰণ কৰি দিম এই দুটা পূৰণ কৰিলে কিমান পাম 5 * 11 55 আৰু 6 * 9 63 সরি 5 6 * 9 54 তো এই দুটা ডাঙৰ কোনটো হ'ল ডাঙৰ এইটো হ'ল 55 তো ডাঙৰ ভগ্নাংশ কোনটো হ'ব 5/6 নিশ্চয় বুজি পাইছে সো রাইট আনসারটো কোনটো হ'ব 5/6 কোনটো আছে অপশন ডি আছে 5/6 নিশ্চয় বুজি পাইছে এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 ইয়াত কি দিছে তলৰ আটাইতকৈ সৰু ভগ্নাংশ ওলাব দিছে এবাৰ সৰু কেইটাহে ৰাখিম আৰু ডাঙৰ কেইটা কি আমি বাদ দি যাম এটা এই দুটাত চাম সৰুটোৱে চাম দেই এবাৰ সৰু ওলাব দিছে যেহেতু 5 8 গুণ কিমান 40 আৰু 7 3 গুণ কিমান 21 সো আমি কোনটো বাদ দিম এই ডাঙৰটো বাদ দিম এই ডাঙৰ ভগ্নাংশটো আমি বাদ দিম নিশ্চয় বুজি পাইছে এবাৰ কোনটো পূৰণ কৰি দিম আমি এই দুটা পূৰণ কৰিম 9 * 9 কিমান হ'ব 81 আৰু 15 * 4 কৰিলে কিমান হ'ব 60 এবাৰ এই দুটা ডাঙৰ কোনটো এইটো আমি বাদ দিম এইখিনি কি আমি বাদ দিম সো বাকি থাকিল কিমান ভগ্নাংশ কোনটো 3/8 আৰু থাকিল কোনটো এইটো 4/9 এবাৰ এই দুটা ইনটু কৰি দিম 3 * 9 কৰিলে কিমান পাম আমি 27 আৰু 8 * 4 কৰিলে কিমান পাম আমি 32 তো রাইট आंसर কোনটো হ'ব এইটো 27 অৰ্থাৎ 3/8 টো ইয়াৰ কি রাইট आंसर হ'ব অপশন বি কাৰণ আমাৰ সৰুহে ওলাব দিছে তো নেক্সট কুৱেশ্যন আজি ভিডিওটিৰ অন্তিম কুৱেশ্যন তলৰ কোনটো আটাইতকৈ সৰু ভগ্নাংশ এবাৰ আকৌ কি ওলাব দিছে সৰু ওলাব দিছে এবাৰ কি চাম আমি সৰুটোৱে চাম এবাৰ সহায়তে সৰু এই দুটা চাম 5 2 গুণ কিমান 10 3 3 গুণ কিমান 9 সো সৰু কোনটো হ'ল এইটো সৰু এই ডাঙৰটো তিনিটা বাদ দিম আমাৰ সৰু ওলাব দিছে এইটো বাদ দিম এবাৰ আকৌ এই দুটাত চাম 7 7 গুণ কিমান 49 আৰু 9 5 গুণ কিমান 45 সো আমাৰ ওলাব লাগে কি সৰু তো এই ডাঙৰটো বাদ দিম তো বাকি থাকিল কিমান 3/5 বাকি থাকিল তাৰপিছত আৰু এইটো কোনটো থাকিল 5/7 তো 3 * 7 কিমান হ'ব 21 আৰু 5 * 5 কিমান পাম 25 তো সৰু কোনটো হ'ল এইটো হ'ল অৰ্থাৎ কোনটো হ'ল 3/5 অপশন নম্বৰ বি টো ইয়াৰ ৰাইট आंसर নিশ্চয় বুজি পাইছে বন্ধু বান্ধৱীসকল আজি ভিডিওটি এইখিনিয়ে যদি ভিডিওটি ভাল লাগিছে বা কিবা এটা যদি বুজি পাইছে তেনেহলে আমাৰ চেনেলটি সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব যেন ধন্যবাদ।